হেল্ল' এভৰিৱান, মই মোৰ ভিডিঅ'লৈ আপোনাক সকলোকেই স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ ঘৰত কিবা আছে, তাৰ কাৰণে এইবিলাক যোগাৰ কৰা হৈছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়াহে গম পাব আমাৰ ঘৰত কি আছে। আৰু মই যিখিনি পাৰোঁ সেইখিনি দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। তো বলক ভিডিঅ' মামি পান চিঙি আছে, এইফালে চব্জি কাটি আছে, আদা গুচাই আছে, এইফালে জ্বলা আৰু এইপিনে আমাৰ মাইনাতক গা ধুৱাইছে। এয়া চাওক গাইছ, ডাঙৰ ডাঙৰ মাছ। কি মাছ? কি মাছ? ৰৌ। আৰু এইপিনে চাওক, মাছ কাটিবলৈ আৰম্ভ কৰি দিলে, যিহেতুকে টাইমটো সোনকালে যায়, ঠাণ্ডাৰ কথা। আৰু আমি সকলোৱে যোগাৰখিনি কৰি লোৱাই ভাল, তাৰ কাৰণে সকলোৱে এইবিলাক এনেকৈ কৰি আছে। গাইজ, এতিয়া আপোনালোকক দেখাবলৈ ওলাইছোঁ ইয়াতে কি বনাব। তেতিয়া আমি গুড়া খুন্দিছিলোঁ আৰু সেই গুড়াৰে এতিয়া পিঠা বনাবলৈ আৰম্ভ কৰিব, কাৰণ আজিৰ মেইন কামেই হৈছে পিঠা বনোৱা। আৰু পিঠা বহুত কেইবিধ বনাইছে, তথাপি আপোনালোকক মেইন পিঠাটো দেখাই দিছোঁ, কাৰণ আজি মানে এইটো পিঠাই মেইন। এইটো পিঠা আপোনালোকে কি বুলি কয় ক'বচোন কমেণ্টত। আমাৰ হ'লে ইয়াতে দামা পিঠা বুলি কয়। আৰু ফাৰ্ষ্টতে এনেকৈ পানীখিনি গৰম কৰিছে, ইয়াতে চৰুটোৰ ভিতৰত পানীখিনি দিছে আৰু ফুটা আছে। তাৰ ওপৰত এখন কাপোৰ দিছে, সূতাৰ কাপোৰ, আৰু তাৰ ওপৰত গুড়াখিনি দি মাজে মাজে নাৰিকল দি পেলাই এনেকৈ বনাইছে। বহুতে হয়তো জানেই কেনেকৈ বনায় এইটো পিঠা, তথাপিও অকণমান আপোনালোকক দেখালোঁ ভিডিঅ'টোৰ জৰিয়তে। আৰু আপোনালোকে চাই থাকিব, পিঠাটো খাবলৈ বহুত সোৱাদ। এতিয়া মানে এনেদৰে পিঠাটো হ'বলৈ দি আনফালেনো কি কৰিছে চাওঁ আহক। আৰু আমাৰ মাছ কটাও হৈ গ'ল, যিহেতুকে সোনকালে চবখিনি কৰিব লাগিব। আৰু এতিয়া মাছখিনি ভজাৰে কথা। আৰু চাওকচোন, চৌকাও জ্বলিলে, মানে ফাৰ্ষ্টতে দালি বহাব। দালিখিনিও আগতে বনাই লৈ ফ্ৰিজত লাহে লাহে চবখিনি কৰি থাকিব। আৰু এইপিনে চাওকচোন, চবেই কামত ব্যস্ত, চবেই মানে কামত লাগি আছে, কোনো এনে থকা নাই। মই আজি ভিডিঅ'টো বনাই আছোঁ, আপোনালোকক দেখাম এইপিনে বহাই দিছে দালি, টেষ্টি হ'ব না আজি একদম। আৰু এইপিনে মাছ আছে, কি বনাই আপোনালোকে চাই থাকক, আমি দেখাই থাকিম। এইপিনে এটা বিজি মোবাইলত। আৰু এয়া আনপিনে গাইজ, আমাৰ ৰাইজ আহি গ'ল, মানে গোঁসাই ঘূৰাবলৈ। আজি আমাৰ বিশেষ দিন বুলি যে কৈ আছিলোঁ, আজি আমাৰ আছিলে দখলাৰ পিঠা খোৱা সভা। আৰু দখলাৰ পিঠা খোৱা সভা বুলি ক'লে বহুতেই হয়তো জানে আৰু বহুতেই নাজানে। তাৰ কাৰণে আমি যে এতিয়া বনাইছিলোঁ পিঠাটো, তাৰ কাৰণে নাম দিয়া হৈছে পিঠা খোৱা সভা। আৰু পিঠা মানে বহুত কেইবিধ বনোৱাই হয়। আৰু এনেকৈ গাঁৱৰ মাজে মাজে গোঁসাই ঘূৰাবলৈ আহে ৰাইজসকলে মিলি। আৰু এনেকৈ ধুনীয়াকৈ আমি সেৱা লওঁ, চাকি ধূপ জ্বলাওঁ। আজি ভিডিঅ' কৰিছে এইয়ে, মানে আজি যিহেতুকে সভা আছে, আমাৰ ঘৰতে হয়, তাইতো আলহীৰে ছোৱালী হয়, তথাপি ইমান কাম কৰিবতো দিব নোৱাৰি। মই অলপমান ব্যস্ত থকাৰ কাৰণে তাইকে ফোনটো ধৰি ভিডিঅ' কৰিবলৈ দিছিলোঁ, আৰু ধুনীয়াকৈ কৰিও দিছে। আৰু এইপিনে আপোনালোকক দেখালোৱে যিমানখিনি পাৰিলোঁ, ৰাইজৰ মানুহে ইমান ধুনীয়াকৈ ফূৰ্তি কৰি গৈছে। আৰু এইবিলাক হৈ যোৱাৰ পিছত ঘৰলৈ আহি দেখিলোঁ যে পিঠাটো হৈছে, এইটোৱে হৈছে দামা পিঠা। আৰু এতিয়া কাটি পেলাই আপোনালোকক দেখাম। এয়া চাওক কি ধুনীয়াকৈ কাটা গৈছে আৰু গৰম গৰম হৈছে। গৰম গৰম খাবলৈ বহুত সোৱাদ হয়। আৰু এইপিনে মাছো ভাজিবলৈ আৰম্ভ কৰিলে। মাছ ভাজি উঠিয়ে আনপিনে ডাঙৰ বা বহাই দিলে মাছৰ আঞ্জাখন। আজিৰ মাছৰ আঞ্জাখন আছিলে কোমোৰা, ৰঙালাও আৰু আলুৰে। বহুত টেষ্টি লাগে এইখন মাছৰ আঞ্জাও। আৰু এনেকৈ মাছৰ আঞ্জাখন হোৱাৰ সময়তে ভাজি থকা মাছখিনি পেলাই দিলে, এনেকৈয়ে মাছৰ আঞ্জাখন বনাই দিলে।
এইপিনে মাংস বনাই দিলে, মাংস আৰু বনাইছে বেলেগ এজনীয়ে, মাছ বনাইছে বেলেগ, মানে সকলোৱে লগে ভাগে বনাইছে, সকলোৱে বেলেগ বেলেগ এটাকৈ বনাইছে আৰু বহুত টেষ্টি বনাইছে। গাইজ এতিয়া চাওকচোন বাহিৰত কি চলি আছে। কি মন্দিৰৰ খিচাৰি পাত চেলকি চেলকি খাই আছে। গাইজ এয়া চাওকচোন, আমিনো চাহৰ লগত কি কি খুৱাইছিলোঁ আৰু আপোনালোকক কৈছিলোঁ বহুত কেইবিধ পিঠা। এয়া তেল পিঠা বনাইছিলোঁ, ঘিলা পিঠা বনাইছিলোঁ, তামা পিঠাটো আছে আপোনালোকক দেখালোঁ, নাৰিকলৰ লাডু বনাইছিলোঁ, লগতে এইটো মিঠাইটো আমি ঘৰতে বনোৱা, বাকী 2বিধ দোকানৰ পৰা কিনা আছিলে। এনেকৈ আজি আমাৰ গাঁৱত সকলোৱে বনোৱা বস্তু খুৱায়, যিহেতুকে পিঠা খোৱা হয় বা পিঠা বেছিও থাকে আৰু বনাই খুৱাই ভালো লাগে, বছৰৰ মূৰত এবাৰেই আহে। এটা নতুন আলহী আহিছে আমাৰ, সকলোৱে আমি বহি আছোঁ। মাহী এইফালে আমাৰ মাহী, গাইজ পিছফালে একো নটিচ নকৰিব দেই, এইবিলাক আলহীৰ বেগবিলাক। আজি আহি কেনেকুৱা লাগিছে? হবা আহিছে, কেইদিনৰ কাৰণে আহিছা? কালি যাবাগৈ। এইপিনে এইবিলাক চোৱা পোৱালীবিলাক, ভিডিঅ'ত কোৱা কিবা। আজি কি আছে আমাৰ? কি সভা? এইবিলাক কি পিন্ধিছা তুমি? এইপিনে চোৱা, আৰু এইপিনে আমাৰ এজনী, ইহঁত থাকিলে ভাল লাগে এইবিলাক পৰ্ব। আৰু গাইজ এইপিনে চাওক, বাচ্ছা পাৰ্টিয়ে খোৱাত ব্যস্ত, মানে ইহঁতক আগতে খাবলৈ দিছে, যিহেতুকে ইহঁতক খোৱাটো বহুত দিগদাৰ হয়। আৰু আপোনালোকক দেখালোৱে খানাত কি কি আছিলে, মাংস, মাছ, দালি, লগতে চব্জি, আৰু ইহঁতক খুৱাই লৈ আমিও খালোঁ। খাই লৈ আমি সকলোৱে ৰাতি থিয়েটাৰ চাবলৈ গ'লোঁ, মানে মিনি থিয়েটাৰ মাতিছিলে, পাৰ্টি বুলি কয়, কিন্তু আজিকালি মিনি থিয়েটাৰৰ নিচিনাকৈ দেখায় আৰু ইমান ভাল লাগিছে। ময়ো চাই এনেই ভাল পাওঁ নাটকবোৰ চাই, আৰু বছৰৰ মূৰত এবাৰে আহে, তাৰ কাৰণে আমি সকলোৱে ৰাতি সকলো কাম শেষ কৰি, আলহী আহিছিল সকলো শেষ কৰি আমি এই চাবলৈ আহিলোঁ আৰু চাই বহুত ভাল লাগিলে। আৰু মোৰ ভিডিঅ'টোত যিখিনি পাৰিলোঁ আপোনালোকক দেখালোঁ, আপোনালোকে কিবা ভুল হ'লে মোক কমেণ্ট কৰি জনাব। লগতে আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ। আপোনালোকে যদি মোৰ ব্লগটোত আজি ফাৰ্ষ্ট আহিছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ হ'ব, লগতে লাইক শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।